নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকে আশা কৰি সকলো ভালে আছে। আৰু মানে মোৰ নতুন বছৰতে মানে পুৰা পাই গ'ল, মানে বেমাৰ কাহ চৰ্দি পুৰা পাই গৈছে। মাতটো চাগে শুনি পাইছে, অলপ ভাগি আছে মাতটো, মানে সেইকাৰণে দুদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ। কিন্তু এতিয়া পৰা পুৰা ধামাকা ভিডিঅ' আহি আছে আপোনালোকৰ মাজৰে। আৰু যদি কোনোবাই মোৰ চেনেল নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ব'লক বেছি দেৰি নকৰি তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চলো ভাই দেখো আপনি क्या करता हूँ। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' মাজলৈ। আৰু আপোনালোকে চাই আছে পংকজ টি। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ। আৰু ভাই চাৰিওফালে চলি আছে পিকনিক পিকনিক পিকনিক। আৰু পিকনিকত দুইবিধৰ মানুহ থাকে। দুইবিধৰ মানুহ মানে এবিধৰ হ'ল কামত পুৰা ব্যস্ত, আৰু একবিধৰ হ'ল এই মোবাইল টিপি থাকিব, গাৰ্লফ্ৰেণ্ডে ফোন লগাব, ভাই কি কৰিছ, আৰু কাৰোবাক ফোন লগাব, ভাই কি কৰিছ, তেনেকুৱা মানে। লাষ্টত ইহঁতৰ অৱস্থা কি হয় তো চাই লওক। মোবাইল পিটিবি মই মানে কি কৰিম। আৰু গাইজ যোনে একবাৰ প্ৰথমে গৈ পিনে মাংস কাটি পিনে ভাত বনাই থাকিব, আৰু এফালে আকৌ সেইকেইটা টিপি থাকিব মোবাইল। যদি সিহঁতক কয় ভাই পানী লৈ আছোঁ, ভাই এই জলকীয়া কাটি দিছোঁ, ভাই মই নোৱাৰোঁ খাব মইতো ভাই ভাজি অকণ দিব, ভাই তই ভাজি অকণ দি দিওঁ। কিন্তু কেৰাহীটোৰ মুখামত থাকিব, কিন্তু নিজে লৈ নাখায়। কিন্তু তাৰপিছত কি হ'ব অৱস্থা চাই লওক। আৰু এহঁতক এনেকৈ কৰিব লাগে। আৰে ভাই খাব সময়তো ভাই মোবাইলটো লৈ পিনে এদিন বছৰেকৰ মই এদিন গৈছে পিকনিক খাবলৈ বাহিৰৰ জেগাত, আৰু নিজে কৰি মেলি খা। ঘৰততো বাদ দেবা, ঘৰত ভাত খোৱা মই মোবাইল চাই পেলাই ভিডিঅ' কৰিছোঁ, ভাই কি কৰিছে, মই ভাত খাই আছোঁ, মই ভাত খাই আছোঁ। কিন্তু বাহিৰতো আৰু ঠিকেই কৰিলে। আৰু তাৰ জেগাত যদি মই থকা হ'লে মই এনেকৈ কৰিলোহেঁতেন। আৰে ভাই খাব সময়তে ভালকৈ খাই লৈ মোবাইলটো পাছত চাব পাৰিবি। আৰে ভাই নাই তই দি দে, আৰে ভাই তই দি দে, ভালেই কৰিলে। এবাৰ গোটেই এবাৰ ঢালি দিলে, এতিয়া যিমান পাৰোঁ খা। और अभी तो रुको, क्लाइमैक्स अभी बाकी। আৰু গাইজ পাৰ্টি বুলি ক'লে আৰু মানে পাৰ্টিত কি আৰু ধামাকা ডিজে হ'ব লাগে, মাংস হ'ব লাগে, এগালমান মাংস হ'ব লাগে, খাব লাগে, আহিব লাগে। কিন্তু কিছুমানৰ এইটো নহ'লে নহয়, মানে 100 টকীয়া কোৱা নাই এইটো খাই বই তো অৱস্থা কি হয় চাই লওক। বেঠাই ক'বই নোৱাৰে খাই ক'ত সিজি আছো, একেবাৰে কেৰাহীতে বহি দি দিলে একেবাৰে। পিকনিক পিকনিক পিকনিক। আৰু পিকনিকত ল'ৰা ছোৱালী চব সকলো যায়, মানে চবেই যায় পিকনিক খাবলৈ। চবৰ এটা শুই থাকে পিকনিক খাম নতুন বছৰত পিকনিক খাম। কিন্তু পিকনিক খাই কিছুমান ছোৱালী এনেকুৱা হ'ব বুলি মানে ভবা নাছিলোঁ। কিছুমান ছোৱালীৰ অৱস্থা চাই লওক। আৰু এহেঁতি 100 টকা কোৱাৰ্টাৰ এটা খাই পুৰা শিলৰ মাজত মানে বৌ। আজিকালি জামানাহে ছোৱালীনো ক'ত পাত্তা দিব আমাক, নহয় জানো? বাইদেৱে ক'বই নোৱাৰে খাই কিনে আকাশত আছে নে পাতালত আছে। মানে আৰু হেপী নিউ ইয়েৰ বুলি আৰু নিজে পুৰা হেপী আৰু খাই ক'বই নোৱাৰে ক'ত আছোঁ। আৰু কিছুমানে পিকনিক খাই বৈ একেবাৰে যেতিয়া ঘৰলৈ আহিব সময়ত মানে যিহে মানে বাইকখন স্পীডত চলাই আহিব আৰু। देखा आपने लापरवाही का नतीजा है। আৰু গাইজ স্পীডত অহা কাৰণ এটা আছে। পিকনিকত যিহেতু গাহৰিটো পুৰা দবাই দিলে পুৰা মানে হাগিব লাগি আছে সেইটো কাৰণে মানে পুৰা ফালি আহিছিলে। ফালি আহোঁতে মানে बाय बाय टाटा गुड बाय गया। মানে কি
যে হ'ব আৰু মানে পিকনিকত গৈছ যা ভাই ন পিকনিকত খোৱাটো ডাঙৰ কথা নহয় কিন্তু খাই বই নহয় ভিডিঅ' চিডিঅ' কৰি আৰু এৰি দিলে ন তো আমিতো বজামেই সেইটো 100% চিয়'ৰ ভিডিঅ' যদি চায়ো আছা তো বেয়া নাপাবা এইখিনি মই মানে কৈ দিছোঁ আৰু বেয়া নাপাবা যদি ভিডিঅ'টো চাই আছা समझ रहे हो समझ रहे हो आप समझ रहे हो ना আৰু গাইছ পাৰ্টি চাৰ্টি কৰা আৰু এইবোৰ মদ চদ নাখাবা এইবোৰ বেয়া বস্তু আৰু মোৰ চেনেলটো যোনে যদি নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এইখিনিতে কথা কৈ দিওঁ ভিডিঅ'টো পূৰা ধেমালিভাৱে বনোৱা হৈছিলে কোনো যাতে গাত ফালি নলয় যদি কোনোবা চায়ো আছা মানে যাক মানে এতিয়া বজালোঁ ন কোনোবা যদি চায়ো আছে ন বেয়া নাপাবা ধেমালিভাৱে বনোৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা তুমিও চাবা ভিডিঅ' চিডিঅ' আহি থাকিব আৰু গাইছ মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ আৰু নতুন এটা ভিডিঅ' লগ পাম আজিলৈ বাই বাই